নমস্কাৰ সকলোকে মই মোৰ অন্য এটা মিনি ভ্লগলৈ স্বাগতম জনাইছোঁ। আজি আমাৰ মাজুবাৰ ল'ৰাটোৰ জন্মদিন। এয়া আমি ওলাইছোঁ বাহঁতৰ ঘৰলৈ। সি কালি আবেলি সময়ত আহি একদম মাতি থৈ গৈছে। সি আহি একদম মোৰ বাৰ্থডে কাইলৈ যাবা দেই বুলি কৈ থৈ গৈছে। আৰু আমি গৈ পাইছোঁ তাৰ পাত একদম কেক কাটিবৰ কাৰণে। সেইকাৰণে আমি গৈ পোৱাৰ অলপ পাছতেই কেক কাটিবৰ কাৰণে মাকক উৎপাত লগাই দিছে আৰু মাকে উলিয়াই দিছে কেকটো কাটিবৰ কাৰণে। আৰু তেহেঁতৰ ওচৰৰ সৰু সৰু ল'ৰা ছোৱালীকেইটাক লৈ কাটিছে। আজি তাৰ এই বিশেষ দিনটোত এটাই কামনা কৰিছোঁ, সি ডাঙৰ হৈ পঢ়া শুনা কৰি ভাল এজন মানুহ হওক। ভগৱানৰ ওচৰত এইটোৱে প্ৰাৰ্থনা মাহীয়েক ফালৰ পৰা। তাৰ কাৰণে বাৰ্থডে গিফ্ট আনিব যাওঁতে আমাৰ বাইদেৱে মোবাইল এটা দেখি মোবাইলটো লগাই হ'ল নহয়, কিনি নিদিলেও নহয়, মোবাইলটো কিনি লৈ আহিলে। আৰু আমাৰ বাৰ্থডে বয়ৰ ফটোশ্বুট ভিডিঅ' লোৱা নহ'ল বাবে মই এই ফটোকেইখনেই আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ। মোৰ ভিডিঅ'টো সম্পূৰ্ণৰূপে চোৱাৰ বাবে সকলোকে ধন্যবাদ। বাই।